নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পলদীপ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ। সেইদিনা আছিল 15 আগষ্ট। আমি যাবলৈ বুলি ওলালোঁ ডিব্ৰুগড় জগন্নাথ মন্দিৰলৈ বুলি। সেই গতিকে তেল ডিপুত বাইকখনত অলপ তেল ভৰাই ল'লোঁ আৰু যাবলৈ বুলি ওলালোঁ ডিব্ৰুগড় জগন্নাথ মন্দিৰলৈ বুলি। ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিয়াটো মোৰ যথেষ্টখিনি পলম হ'ল। পলম হোৱাৰ মাজতো ভিডিঅ'টো মই আপোনালোকৰ বাবে আগবঢ়াই দিলোঁ। আৰু এয়া দুই কাষে সেউজীয়া পৰিৱেশ আৰু তাৰ মাজে মাজে আমাৰ যাত্ৰা আৰম্ভ কৰি গৈ আছোঁ ডিব্ৰুগড়লৈ বুলি। এয়া পাই গ'লোহি গেমন দলং। চাওক না, ইমান ধুনীয়া দৃশ্য, খুবেই ভাল লাগে নহয় জানো এনেকুৱা দৃশ্যবোৰ দেখিলে। খোৱাং আৰু গেমন পাৰ হৈ অলপ দূৰ আহিলেই দেখিবলৈ পোৱা যায় ৰাস্তাৰ কাষৰতে দুটিমান মৈদাম। এই মৈদামকেইটাৰ বিষয়ে মই বৰ বিশেষকৈ একো নাজানো। অন্য দিনত আহিলে মই এই মৈদামকেইটাৰ বিষয়ে ভিডিঅ' এটা বনোৱাৰ ইচ্ছা আছে। মই ভিডিঅ'টো বনাই আপোনালোকক দেখুৱাম। আমি আহি পাই গ'লোহি ডিব্ৰুগড়, মানে জগন্নাথ মন্দিৰ। আমি জগন্নাথ মন্দিৰলৈ আহিছিলোঁ। এয়া পিছফালে দেখিবলৈ পাইছে জগন্নাথ মন্দিৰ। এক সুন্দৰ এটা পৰিৱেশ হৈ আছে। আৰু ওচৰতে স্বাধীনতা দিৱস উদযাপন কৰিছে, গতিকে বহুত ভিৰ লাগি আছে। ওচৰত চাকি কিনি লৈছোঁ। এয়া বাইদেউ আছে আৰু আমাৰ কেনেকুৱা বাইদেউ? ভাল ন? কেনেকুৱা মানুহ হৈছে ন? 12 মাহে খোলা থাকে ন? এয়া আগে আগে গৈ আছে পোৱালি আৰু মই পিছে পিছে গৈ আছোঁ ভিডিঅ' কৰি। ব'লক গৈ থাকোঁ। কেনেকুৱা লাগিছে? কাণ বিষাই গৈছে। এয়া চাওক, যিহেতু আজি স্বাধীনতা দিৱস, গতিকে এয়া দেখিছে পতাকা লগাই থৈ দিয়া আছে। এয়া জোতা চেণ্ডেল জোতা চেণ্ডেল ৰখা ঠাই। এতিয়া ধুনীয়াকৈ ৰাখি লওঁ, নহ'বা বহুত য'ত থ'লে হেৰাই যায় আছে, হয় নাই? গতিকে ইয়াতে ৰাখি দিওঁ চেণ্ডেলটো। এতিয়া সোমাই যাওঁ মন্দিৰলৈ। চাকি গছি আমি ইয়াতে জ্বলাম, যিহেতু ভিতৰত নোৱাৰি চাগে। আমি এতিয়া উঠি গৈছোঁ মন্দিৰৰ উপভাগলৈ। যিহেতু ইয়াত এতিয়া বহুতো ভক্ত আহিছে, বহুতো আছে। অন্য দিনত বেছি হয়, আজি যিহেতু বন্ধ, গতিকে অলপ কম আছে। মন্দিৰৰ ভিতৰৰ ভাগত আমি যিহেতু সোমালোঁ, কিন্তু ভিডিঅ' কৰিব নোৱাৰিলোঁ। ফটো আৰু ভিডিঅ'গ্ৰাফী নিষেধ বুলি লিখা আছে, গতিকে নকৰিলোঁ। তথাপিও আৰু ইয়াৰ বাহিৰৰ দৃশ্যসমূহকে দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক কি ধুনীয়া দৃশ্য। মেইন জগন্নাথ মন্দিৰ উৰিষ্যাত আছেগৈ, উৰিষ্যালৈ নগ'লে হ'ব আপোনালোকে। ডিব্ৰুগড়লৈ যদি আহে, ডিব্ৰুগড়তে পাব জগন্নাথ মন্দিৰ।
আমি এতিয়া আছোঁ জগন্নাথ মন্দিৰত। এই আমাৰ পোৱালি কি ক'বা কেনেকুৱা লাগিছে জোৰছে কোৱা মই শুনিয়ে নাপাওঁ ভাল লাগিছে মোৰ তাই পাপা ক'ত যাবা কিবা এটা ভাল লাগিছে যিহেতু বতৰটো ডাৱৰীয়া ৰ'দ দিয়া নাই ৰ'দ দিয়া হ'লে বহুত গৰম উঠিলে এতিয়াও গৰম উঠিছে বাৰু কিন্তু বতৰটো যিহেতু ঠাণ্ডা গতিকে কিবা এটা ভাল লাগিছে আৰু ৰাতিপুৱা যিহেতু একো খোৱা নাই একো নোখোৱাকৈ আহিছিলোঁ যিহেতু মন্দিৰলৈ আহিছিলোঁ গতিকে ভাবিছোঁ এই মন্দিৰৰে কেণ্টিনত কিবা এটা খাই এয়া পৰঠা লৈ ল'লোঁ আৰু পৰঠাৰ লগত দুকাপ চাহ তাই চাহ খাব পৰঠা নাখায় বোলে আৰু ফুচকাও খাব বোলে তাই কিন্তু ফুচকা লভাৰ গতিকে য'তেই ফুচকা দেখে তাতেই তাই খাবলৈ মন যায় গতিকে এয়া ফুচকা বনাই আছে ভিডিঅ'টো আজি ইমানেই আছিলে আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ তেন্তে আজিলৈ বাই বাই